বৰষুণৰ বতৰ কামলৈ বুলি ওলালো। ইমান যে ডাঙৰ বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা। আপোনালোকে জানে মই জব কাৰ্ডৰ কাম কৰি আছিলো আৰু জীয়ৰী ছোৱালী কোনো নাছিলে, মই অকলে হৈছিলো জীয়ৰী ছোৱালী। এতিয়া আৰু দুজনী আহি গ'ল, মনটো ভালে লাগিছে বাৰু। এজনী হৈছে মোৰ তাইৰ ছোৱালী আৰু এজনী হৈছে দাদাৰ ছোৱালী হয়। আমি গোটেই তিনিজনী গৈ আছো আৰু পিছফালে আহি আছে পেহী আৰু আপা। বাৰিষা দিন বৰষুণ দিবই বাৰু। আৰু এটা কথা, আপোনালোকে পিছে কঠীয়া চঠীয়া পাৰিলে নাই? আমাৰ ঘৰত কিন্তু কঠীয়া পাৰিলে দেই। এইফালে দেখি আছে নহয়, এইফালে দাই হয়, দাইও পথাৰৰ পৰা আহি আছে। ভাবিলো অকনমান আপোনালোকক দেখাই দিওঁ বুলি, আৰু আহি আমি পাই গলো সি ওচৰৰ দাইহাতৰ ঘৰতে। অকনমান বহি দিছো, ইমান ডাঙৰ বৰষুণ দি আছে। আৰু জানে আপোনালোকে যে কাম কৰাৰ আগত ফটো মাৰিব লাগে বুলি, সেইকাৰণে ফটো মাৰিবৰ কাৰণে আমি সকলো বহি আছো। আৰু এটা কথা ক'বলগীয়া কিন্তু আমাৰ গাঁৱত কিন্তু ছোৱালী কেইজনী যে একো কামতে লাজ নকৰে। সৰু হওক ডাঙৰ হওক, কাম যিকোনো হ'লেও কৰিবলৈ যে আগবাঢ়ি যায়, একোতে যে লাজ নকৰে, নিজৰ খৰচটো নিজে উলিয়াব বিচাৰে। সেইটো ভাল লাগে। কিন্তু আপোনালোকৰ পিছে কেনেকুৱা হয় মোকো কমেণ্ট কৰি জনাব। আৰু এইফালে চাহ খাবলৈ হৈ গ'ল। আজি মই চানা ভজা লৈ গৈছিলোঁ। এইফালে আপোনালোকক দেখাইছোঁ চানা ভজা খাই, কোনে ভাল পায় কমেণ্ট কৰি জনাব। আৰু এজনীয়ে পিঠা চিঠা কিবা কিবি লৈ আহিছিলে, আমি গোটেই কেইজনী বহি পিনে খাইছোঁ। আৰু এইফালে বাকী মানুহখিনিও খাই আছে আৰু ৰাস্তাটো কিছুমান বহি লৈছে, খাই আছোঁ আৰু আমি সকলোৱে। আমিতো সকলোৱে কাম কৰিয়ে খাব লাগিব। হয়, কিছুমানে চাকৰি পায়, কিছুমানেতো নাপায়। যি হ'লেতো কাম কৰি খাবই লাগিব, নহয়নে বাৰু? আৰু যিহেতু আমি গোটেই তিনিওজনী পঢ়ি থকা ছোৱালীয়ে হয়, যিহেতু এক্সাম শেষ হ'ল, আমি এতিয়া এনেই ঘৰতে বহি থাকিম, সেইবাবে কামলৈ বুলি ওলাই আহিলোঁ। আৰু টাইমটো পাছ হৈ গ'ল আৰু আমাৰ কলেজৰ ফিজটোও ওলাই যাব যেনে নহওক। এইফালে হৈছে আমাৰ ভতিজা, মোক ৰাস্তাত দেখাৰ পৰা ইমান চিঞৰিছে নহয়। সি বহুত ফূৰ্তি লাগিছে, দিনটো ওলাই গ'লোগে তাক এৰি থৈ, সেইকাৰণে বহুত ভাল লাগিছে। আৰু তাই মোৰ ৰাস্তাত দেখি পোৱাৰ পৰা পুৰা চিঞৰি আছে। আজিলৈ এৰিছোঁ দেই, আকৌ লগ পাম, বাই।